নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম CTET ডিচেম্বৰ 2025 আমাৰ যি ডিচেম্বৰত CTET পৰীক্ষা হ'ব তাৰ অসমীয়া ভাষা অৰ্থাৎ এছামিজ লেংগুৱেজ আজি হৈছে ভাষা 1 আৰু ভাষা 2 ক্লাছ 3। ইতিমধ্যে ক্লাছ 1 আৰু ক্লাছ 2 আমি ক্লাছ 1ত ভাষা আহৰণ আৰু ভাষা শিকন অৰ্থাৎ লেংগুৱেজ একুইজিশ্যন এণ্ড লেংগুৱেজ লাৰ্নিং সম্পৰ্কে আলোচনা কৰিছোঁ আৰু ক্লাছ 2ত আমি ভাষান্তৰকৰণ, ভাষা মিশ্ৰণ, ভাষা সঞ্চৰণ, দ্বিভাষিকতা, বহুভাষিকতা, দ্বিভাষিকতাৰ আমাৰ যি প্ৰকাৰ বা ভাগ এইসমূহ আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ভাষাৰ অৰ্থ, ভাষাৰ ধাৰণা, ভাষাৰ সংজ্ঞা, ভাষাৰ বৈশিষ্ট্য, ভাষাৰ প্ৰকৃতি, ভাষাৰ সম্পদ আৰু ভাষাৰ বিভিন্ন উপাদানসমূহৰ ওপৰত অৰ্থাৎ ইংৰাজীত মিনিং এণ্ড কনচেপ্ট অফ লেংগুৱেজ, ডিফিনিশ্যন, নেচাৰ, কেৰেক্টাৰিষ্টিক্স, ৰিচৰ্চেছ এণ্ড ফেক্টৰ্ছ অফ লেংগুৱেজ। ইয়াৰ পৰা বহুতবাৰ CTET পৰীক্ষাৰ প্ৰশ্ন আহিছে। গতিকে এতিয়া আহিছোঁ আমাৰ আজি যি প্ৰথম টপিকছ ভাষাৰ অৰ্থ, মিনিং অফ লেংগুৱেজ। আমি ভাষা বুলিলে কি জানো আপোনালোকে এইখিনি যদি ভালদৰে চায় তেনেহ'লে এটা সম্পূৰ্ণ কনচেপ্ট লাভ কৰিব। আমি বাস কৰা সমাজখনৰ আমি যিখন সমাজত বাস কৰোঁ সেই সমাজখনত পুৱাৰ পৰা গধূলিলৈকে বহুতো মানুহক আমি কি কৰোঁ লগ পাওঁ। এই মানুহবোৰৰ লগত পাৰস্পৰিক ভাৱ বিনিময়ৰ বাবে আমি মুখেৰে কিছুমান ধ্বনি কি কৰোঁ উচ্চাৰণ কৰোঁ। এনেদৰে মুখেৰে উচ্চাৰিত কৰা ধ্বনিৰ সহায়ত কিছুমান অৰ্থযুক্ত শব্দ যেতিয়া আমি সৃষ্টি কৰি আমাৰ যিখিনি মনৰ ভাৱ সেই মনৰ ভাৱখিনি আমি যেতিয়া কি কৰোঁ আনৰ আগত প্ৰকাশ কৰোঁ বা আনৰ আগত আদান প্ৰদান কৰোঁ তাকে কি বুলি কোৱা হয় সাধাৰণতে ভাষা বুলি কোৱা হয়। কি আমি পুৱাৰ পৰা গধূলিলৈকে বিভিন্ন মানুহক লগ পাওঁ। এই মানুহবোৰৰ লগত আমি কি কৰোঁ পাৰস্পৰিক ভাৱে কি কৰোঁ ভাৱ বিনিময় কৰোঁ আৰু ইয়াৰ জৰিয়তে আমি কি কৰোঁ বিভিন্ন মানুহৰ লগত কিছুমান ধ্বনি উচ্চাৰণ কৰি মুখেৰে সেই ধ্বনিৰ সহায়ত আমি অৰ্থযুক্ত শব্দ সৃষ্টি কৰি মনৰ যিখিনি ভাৱ প্ৰকাশ কৰোঁ তাকে ভাষা বুলি কোৱা হয়। ভাষা হৈছে মূলতঃ এক যোগাযোগৰ মাধ্যম অথবা ভাৱ প্ৰকাশৰ মাধ্যম। এইখিনিতে মানে সোমাই আছে যি যোগাযোগ কৰোঁ আমি কমিউনিকেট কৰোঁ। ই হৈছে মানৱ সংস্কৃতিৰ এক ঘাই উপাদান। আমাৰ যি মানৱ সভ্যতা সংস্কৃতি তাৰ হৈছে এক ঘাই উপাদান মানে মূল উপাদান। ভাষা হৈছে প্ৰতিধ্বনি অথবা ধ্বনিৰ সমষ্টি। এইখিনিতে আপোনালোকক কৈছোঁ ইয়াৰ যি এছামিজ পেডাগজি আপোনালোকে এছামিজখিনি জানিলে যি ইংলিছ পেডাগজি তাতো সহায় হ'ব। হয়তো কিছুমানে বেংগলী লয়, কিছুমানে হিন্দী লয়, কিছুমানে ইংৰাজী লয়, কিছুমানে মানে বেলেগ বেলেগ কি লয় বিষয় মানে লেংগুৱেজটোত লয়। কিন্তু আমাৰ কনচেপ্ট একেটাই, অসমীয়া ইংৰাজী বুলি কথা নাই। যিখিনি আমাৰ কনচেপ্ট সেইখিনিৰ পৰা প্ৰশ্ন আহে। সংস্কৃত ভাষ শব্দৰ পৰা ভাষা কি হৈছে সৃষ্টি হৈছে। সংস্কৃত যি ভাষ এই ভাষ শব্দৰ পৰা আমাৰ যি লেংগুৱেজ অৰ্থাৎ ভাষা সৃষ্টি হৈছে আৰু এই ভাষ শব্দৰ যি উৎপত্তিগত অৰ্থ হৈছে ব্যক্ত বাণী। ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে লেংগুৱেজ। আমি জানো ভাষা মানে হৈছে লেংগুৱেজ। ইয়াৰ অৰ্থ হৈছে দ্য ফেকাল্টি অফ স্পিচ অৰ্থাৎ ব্যক্ত বাণীৰ দক্ষতা। ই হৈছে আমাৰ যি লেংগুৱেজ সেই লেংগুৱেজৰ মানে এই ভাষ শব্দৰ সংস্কৃত ভাষ শব্দৰ অৰ্থ ব্যক্ত বাণী মানে দ্য ফেকাল্টি অফ স্পিচ। ভাষা শব্দটো কেৱল আমি ব্যৱহাৰ কৰা মাত কথাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। আমাৰ বাহিৰে এই বিশাল পৃথিৱীখনত যিবোৰ অন্যান্য জীৱ জন্তু আছে সিহঁতে কি কৰে নিজৰ মনৰ ভাৱ আদান প্ৰদান
কৰে। সেই মনোভাৱ আদান প্ৰদান কৰিবলৈ কিছুমান কি কৰে প্ৰতিক্ৰিয়া সিহঁতে ব্যৱহাৰ কৰে। যেনে গৰুৱে হেমেলিয়াই, মেকুৰীয়ে মেও মেও কৰে, কুকুৰে ভভু শব্দ কৰে, চৰাইয়ে চি চি, কাকা কুকু যি কুলিৰ মাত কুকু, কাউৰীয়ে কাকা কৰে, চৰাইয়ে চি চি কৰে ইত্যাদি। এনে কিছুমান প্ৰতীক কি কৰে সেই জীৱ জন্তুবোৰে ব্যৱহাৰ কৰে আৰু আমি শুনা পাওঁ। কিন্তু আচলতে এই প্ৰতীকবোৰক ভাষা বুলি কোৱা নহয়। কেৱল আমি যি শব্দ মুখেৰে উচ্চাৰণ কৰোঁ তাকহে কি বুলি কোৱা হয় ভাষা বুলি কোৱা হয়। কিন্তু যি জীৱ জন্তুৰ মাত শব্দ সেইবোৰক ভাষাত ধৰা নহয়। এতিয়া আহিছো ভাষাৰ সংজ্ঞা। ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহে। পৃথিৱীৰ বিভিন্ন ভাষাবিদ, মনোবৈজ্ঞানিক, দাৰ্শনিক তথা শিক্ষাবিদসকলে বিভিন্ন ধৰণে কি কৰিছে ভাষাৰ সংজ্ঞা আগবঢ়াইছে। তাৰে ভিতৰত কিছুমান উল্লেখযোগ্য সংজ্ঞাৰ তলত কি কৰিছো উল্লেখ কৰিছো। আপোনালোকে এইখিনি যদি ভালদৰে চাই ভাষাৰ সম্পৰ্কে আৰু বেছিকৈ জানিব। মহান দাৰ্শনিক এৰিষ্টটলৰ মতে ভাষাই মনৰ যি অভিজ্ঞতা এই অভিজ্ঞতা কি কৰে ৰিপ্ৰেজেণ্ট কৰে, মানে প্ৰতিনিধিত্ব কৰে। কোনে কৈছিল? দাৰ্শনিক এৰিষ্টটল। দাৰ্শনিক এৰিষ্টটলে কৈছিল ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে। আমি গম পালো এৰিষ্টটল। তাৰপিছত পতঞ্জলি আছিল, মহৰ্ষি পতঞ্জলি। পতঞ্জলিৰ মতে মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলে হৈছে ভাষা। আমি প্ৰথমতে পাইছিলো ভাষাৰ যি অৰ্থ বা ধাৰণা কি কৈছে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে কৈছিল আমাৰ অসমৰ উচ্চাৰিত ধ্বনি প্ৰতীকৰ যি চিম্বল সেই ধ্বনি প্ৰতীকৰ সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নামেই হৈছে কি ভাষা। আমি যিখিনি মানে ধ্বনি প্ৰতীকৰ সহায়েৰে ভাৱৰ আদান প্ৰদান কৰোঁ তাকে ভাষা বুলি কৈছে। কোনে কৈছে? ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। এতিয়া আমি কি পালো ওপৰৰ আলোচনাৰ পৰা আমি মানে চমুকৈ ক'ব পাৰো, মানে সহজ সৰলভাৱে ক'ব পাৰো যে ভাষা হৈছে এনে এক মাধ্যম যিয়ে আমাক নিজৰ চিন্তা, ধাৰণা আৰু অনুভৱসমূহক আনৰ আগত মানে বেলেগৰ আগত প্ৰকাশ কৰাত সহায় কৰে। মানে ই হৈছে এনে এক মাধ্যম, মানে এনে হৈছে উপায় যি আমাক যি নিজৰ ফিলিং, থিংকিং, চিন্তাধাৰা এইখিনিত আমি বেলেগৰ আগত কি কৰোঁ প্ৰকাশ কৰিব পাৰোঁ। তাৰ জৰিয়তে কেৱল ভাষাৰ জৰিয়তেহে, মানে ভাষা অবিহনে আমি একোৱে কৰিব নোৱাৰোঁ। যিখিনি আমাৰ মনৰ ভাৱ অনুভৱ আমি আনৰ আগত ব্যক্ত কৰিব নোৱাৰোঁ। লেংগুৱেজ ইজ এ মিডিয়াম থ্ৰু হুইচ ওৱান কেন এক্সপ্ৰেছ ওৱানছ আইডিয়াছ, থটছ এণ্ড ফিলিং। এইখিনিকে ইয়াত ইংৰাজী দিছোঁ। আৰু এই যি কিৱাৰ্ড যি চেণ্টেন্স ডাইৰেক্ট পৰীক্ষাত আহিছে, CTET পৰীক্ষাত ইংলিছ পেডাগজি, অসমীয়া পেডাগজি সকলোতে আহিছে। ইয়াত টকা দিছোঁ। প্ৰতিটো ভাষা কোৱা লোকক ভাষিক সম্প্ৰদায় বুলি কোৱা হয়। এই প্ৰশ্নটো কিন্তু আহিছিল CTETত। প্ৰতিটো ভাষা কোৱা লোকক মানে যিমান ভাষা আছে, মানে যিমান ভাষা কোৱা কি আছে লোক আছে সেই লোকক ভাষিক সম্প্ৰদায় বুলি কোৱা হয়। তাৰপিছত ভাষাৰ বৈশিষ্ট্য বা ভাষাৰ প্ৰকৃতি, কেৰেক্টাৰিষ্টিক্স অৰ নেচাৰ অফ লেংগুৱেজ। যদি চাওঁ আপোনালোকে ভাষাৰ বৈশিষ্ট্য, ভাষাৰ প্ৰকৃতি যি আহে এইখিনিয়ে হ'ব উত্তৰ। 1 নম্বৰ, ভাষা হৈছে বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। আমাৰ যি বাকযন্ত্ৰ আছে তাৰ জৰিয়তে যি ধ্বনি উচ্চাৰণ হয় সেই ধ্বনিৰ সমষ্টি হৈছে কি ভাষা। ভাষা হৈছে কিছুমান ধ্বনিৰ সমষ্টি যাৰ দ্বাৰা মানে যাৰ জৰিয়তে এজনে মানুহ এজনে বা ব্যক্তি এজনে
আনজনৰ লগত নিজৰ যি মনৰ ভাৱ যি অনুভূতি তাক কি কৰিব পাৰে প্ৰকাশ কৰিব পাৰে প্ৰত্যেক ভাষাৰে কি থাকে কথিত ৰূপ থাকে কিন্তু যি লিখিত ৰূপ সেই লিখিত ৰূপ হৈছে ভাষাৰ কি এক গৌণ উপস্থাপনহে মানে যে সেকেন্ডারি রিপ্রেজেন্টেশন করে 2 নম্বৰ যোগাযোগৰ মাধ্যম অৰ্থাৎ কমিউনিকেশ্যন অলপ আগতে পালো ভাষা হৈছে যোগাযোগৰ এক মাধ্যম অৰ্থাৎ ল্যাঙ্গুয়েজ ইজ এ মিনস অফ কমিউনিকেশ্যন বহুতবাৰ ৰিপিট হৈছে ইংলিছ পেডাগজি আৰু অসমীয়া পেডাগজিত ভাষা হৈছে কি যোগাযোগৰ মাধ্যম কিন্তু যদি কেৱল প্ৰশ্নত যোগাযোগ বুলি থাকে তেনেহলে উত্তৰ সম্পূৰ্ণ ভুল কি থাকিব লাগিব ইয়াত টকা দিছো নোট হিচাপে পৰীক্ষাত প্ৰশ্নত যদি কেৱল যোগাযোগৰ মাধ্যম বুলি দিয়া থাকে তেন্তে সেই প্ৰশ্নটোৰ উত্তৰ মানে কি হ'ব ভুল হ'ব কিয় হ'ব কেৱল যদি যোগাযোগ বুলি দিয়া থাকে তেনেহলে সেই উত্তৰটো ভুল কিন্তু যদি ছাত্ৰ ছাত্ৰীয়ে বা শিশুৱে ৰিয়েল লাইফ এক্সপিৰিয়েন্স পায় তেনেহলে সেই মানে সেই অপচনত যে তাৰ এটা অপচন থাকিব সেই অপচনত যদি ৰিয়েল লাইফ এক্সপিৰিয়েন্স পায় তেনেহলে সেই উত্তৰটো মানে সেই অপচনটো শুদ্ধ অৰ্থাৎ প্ৰশ্নত যদি সেই যোগাযোগ মানে কমিউনিকেশ্যন শব্দটো উল্লেখ থাকে আৰু তাৰ লগত শিশুৱে যদি বাস্তৱ অভিজ্ঞতা মানে বাস্তৱ জীৱনৰ অভিজ্ঞতা ৰিয়েল লাইফ এক্সপিৰিয়েন্স লাভ কৰে বা শিশুৰ প্ৰাসংগিক ইয়াত দেখা পাইছে আপোনালোকে কনটেক্সট এই কনটেক্সটটো ইমান মানে পজিটিভ ৱাৰ্ড প্ৰশ্নৰ অপচনত যদি আপোনালোকে কনটেক্সট দেখা পায় তেনেহলে সেই অপচনটো সদায় শুদ্ধ যদি আপোনালোকে কনটেক্সট বুলি প্ৰশ্নত অপচনত মানে অপচনত যদি কনটেক্সট বুলি দেখা পায় তেনেহলে এছামিছ ইণ্টাৰনেশ্যনেলৰ নাম লৈ আপোনালোকে চিটি পৰীক্ষাত কি কৰিব কল কৰিব তেতিয়াহে শুদ্ধ হ'ব যদি কনটেক্সট থাকে আৰু ৰিয়েল লাইফ এক্সপিৰিয়েন্স শিশুৱে বা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে সেই প্ৰশ্নটোত তেতিয়া শুদ্ধ হ'ব আৰু যদি কেৱল কমিউনিকেশ্যন বুলি দিয়া থাকে তেনেহলে সেই মানে অপচনটো সদায় কি হ'ব ৰং ভুল 3 নম্বৰ নিৰ্দেশনা ভাষাৰ যি আমাৰ বৈশিষ্ট্য নিৰ্দেশনা ইনষ্ট্ৰাকশ্যন ভাষায় শ্ৰেণীকোঠাৰ শিক্ষণ যি টিচিং লাৰ্নিং প্ৰচেছ এই প্ৰক্ৰিয়া চলি থকা সময়ত ছাত্ৰ ছাত্ৰী তথা শিশুসকলক শিক্ষকে কি কৰে সেই ভাষাৰ জৰিয়তে উপযুক্ত নিৰ্দেশনা দিব পাৰে আৰু সেই ভাষাই কি কৰে সেই মানে শিশুসকলক পাঠদান চলি থকা সময়ত নিৰ্দেশনা দিয়াত সহায় কৰে অৰ্থাৎ ল্যাঙ্গুয়েজ ইজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন মানে বিদ্যালয়ত যি পাঠদান চলি থকা ক্লাছৰুমত শ্ৰেণীকক্ষত কি কৰে এক মানে নিৰ্দেশনা হিচাপে ব্যৱহাৰ কৰে কাক ভাষাক কোনে শিক্ষকে সেইকাৰণে কোৱা হৈছে ইনষ্ট্ৰাকশ্যন নিৰ্দেশনা মানে আমি যেতিয়া মানে বিদ্যালয়ত পাঠদান কৰিছিলোঁ ডিএলএড পঢ়ি থকা সময়ত ইণ্টাৰ্ণশ্বিপত কি কৰিছিলোঁ কেৱল আমি ভাষাৰ জৰিয়তেহে ছাত্ৰ ছাত্ৰীক কি কৰোঁ আমি নিৰ্দেশনা দিব পাৰোঁ ইয়াত আহা তাত যোৱা সেইটো কৰা হোমৱৰ্ক কৰি আনিবা এনেকুৱা 4 নম্বৰ ভাষা হৈছে সামাজিক ছ'চিয়েল ভাষা হৈছে কি সামাজিক কিয়নো সমাজত থাকিবৰ বাবে মানুহক ভাষাৰ প্ৰয়োজন আমি ভাষা অবিহনে সমাজত কেতিয়াও থাকিব নোৱাৰোঁ আমি ভাষা ক'বই লাগিব আৰু কেৱল ভাষাৰ জৰিয়তেহে আমি কি কৰোঁ নিজৰ মনোভাৱসমূহ আনৰ আগত প্ৰকাশ কৰিব পাৰোঁ নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰোঁ ভাষাই কি কৰে মানুহক সমাজৰ লগত যোগাযোগ কৰাত সহায় কৰে 4 নম্বৰ তাৰপিছত 5 নম্বৰ ভাষা হৈছে সাংকেতিক বা প্ৰতীকধৰ্মী অৰ্থাৎ চিম্বলিক ভাষা হৈছে কি সাংকেতিক যি কিছুমান চিহ্ন আছে প্ৰতীক আছে যেনে অ আ ক খ এ বি চি ডি 1 2 3 4 অংকৰ এইবোৰ হৈছে কি একোটা ভাষা ভাষা হৈছে সাংকেতিক বা প্ৰতীকধৰ্মী ইয়াৰ মানে ইংৰাজী হৈছে কি চিম্বলিক কিন্তু যি অসমীয়া প্ৰতীক থাকে সাংকেতিক থাকে যেনে অ আ ক খ এ বি চি ডি 1 2 3 4 এইবোৰ হৈছে কি ভাষা আৰু এইবোৰৰ জৰিয়তে কি কৰে শিশুৱে
ভাষা শিকে যিকোনো এটা পাঠ ভালদৰে আয়ত্ত কৰিব পাৰে একো কৰি। তাৰপিছত 6 নম্বৰ, ভাষা হৈছে গতিশীল। ভাষা কি? সদায় গতিশীল, ডাইনামিক। ভাষা হৈছে গতিশীল প্ৰক্ৰিয়া, কিয়নো সময়ৰ পৰিৱৰ্তনৰ লগে লগেই ভাষাৰো কি হয়? মডিফেবল, চেঞ্জেবল এণ্ড ইম্প্ৰুভেবল হোৱা দেখা যায়। অৰ্থাৎ সংশোধনশীল হয়, পৰিৱৰ্তনশীল হয় আৰু বিকাশশীল হয়। আপোনালোকে মন কৰিবচোন, আজিৰ পৰা 6-7 বছৰ আগতে, 10 বছৰ আগতে মানুহে কি ধৰণৰ ভাষা কৈছিল আৰু বৰ্তমান লাহে লাহে কি হৈছে? ই পৰিৱৰ্তন হৈ আছে আৰু পৰিৱৰ্তন হৈ থাকিব। কিন্তু ভাষা কেতিয়াও কি নহয়? অনমনীয় নহয়, স্থায়ী নহয়, স্থিৰ নহয় আৰু জন্মগত নহয়। ভাষাৰ যি ষ্ট্ৰাকচাৰ অৰ্থাৎ যি গাঁথনি, এই গাঁথনিক আমি কেতিয়াও সলনি অৰ্থাৎ চেঞ্জ কৰিব নোৱাৰোঁ। ভাষাৰ যি ষ্ট্ৰাকচাৰ আছে তাক আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। কেনেকৈ? আমাৰ যি ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, আমি বাক্যত ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট আমি তাতে লিখিব লাগিব। আমি কেতিয়াও আমি ভাৰ্ব আগত দিব নোৱাৰোঁ, ছাবজেক্ট পিছত দিব নোৱাৰোঁ। আৰু আমাৰ যি অসমীয়া লেখাৰ যি নিয়ম সেইখিনি আহি আছে। সেইকাৰণে ভাষা হৈছে গতিশীল প্ৰক্ৰিয়া, যি সময়ৰ পৰিৱৰ্তনৰ লগে লগেই ভাষাৰো পৰিৱৰ্তন হোৱা দেখা যায়। ভাষা কিন্তু কেতিয়াও ফিক্স, ষ্টেটিক নহয়। ভাষা হৈছে প্ৰণালীবদ্ধ অৰ্থাৎ চিষ্টেমেটিক অৰ ষ্ট্ৰাকচাৰ, যি মানে ভাষাৰ আমাৰ কি আছে? ষ্ট্ৰাকচাৰ আছে। মানুহে ভাৱ বিনিময়ৰ বাবে যধে মধে যিকোনো ধ্বনি মুখেৰে উচ্চাৰণ নকৰে। আমি কৰোঁ নেকি? যিকোনো ভাষা যধে মধে আমি উচ্চাৰণ কৰোঁ নেকি? নকৰোঁ। ভাষাৰ নিৰ্দিষ্ট কি থাকে? প্ৰণালী থাকে, ষ্ট্ৰাকচাৰ থাকে আৰু ব্যাকৰণৰ কি থাকে? নিয়ম থাকে, গ্ৰামাৰ ৰুল থাকে। ইয়াত উদাহৰণ দিছোঁ, অলপ আগতে কৈছিলোঁ নহয়, ইংৰাজী আৰু আমাৰ যি অসমীয়া এই ভাষাত যি বাক্য লিখাৰ নিয়ম কেনেকৈ ষ্ট্ৰাকচাৰ আছে ইয়াত আপোনালোকে চাই ল'ব। এইখিনি চালে গম পাব। যদি আমি ইংৰাজীত বাক্য লিখিবলগীয়া হয়, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্টত আমি লিখিব লাগে। যদি আমি ইংৰাজীত বাক্য লিখাৰ যি ক্ৰম, যি সিকুৱেঞ্চ আমি কেনেকৈ লিখোঁ? ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, অৰ্থাৎ আই ইট মেংগো। ইয়াৰ মেংগোৰ সলনি বেলেগো ল'ব পাৰে আপোনালোকে। তাৰপিছত আমি যদি অসমীয়া লিখোঁ কেনেকৈ লিখিম? কৰ্তা, কৰ্ম আৰু ক্ৰিয়া। ইয়াৰ ইংৰাজী আৰু অসমীয়া সম্পূৰ্ণ বেলেগ বেলেগ, কিন্তু আমি সেই মানে আকাৰতে আমি কি কৰোঁ? সেই পেটাৰ্ণতে লিখোঁ। কিন্তু কেতিয়াও আমি ইয়াৰ যি ষ্ট্ৰাকচাৰ তাক আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ, সলনি কৰিব নোৱাৰোঁ। নিৰ্দিষ্ট ক্ৰমত লিখিব লাগে। ভাষা হৈছে যাদৃচ্ছিক, বহুত মানে চিটেড পৰীক্ষাৰ অতি প্ৰিয় এই কিৱাৰ্ড লেংগুৱেজ আৰ্বিট্ৰেৰী। বাৰে বাৰে প্ৰশ্ন আহে, মানে প্ৰতিবাৰ চিটেড পৰীক্ষাতে আহি আছে লেংগুৱেজ আৰ্বিট্ৰেৰী। কোনো ভাষিক সম্প্ৰদায়ে সমাজত ভাৱৰ আদান প্ৰদান কৰিবৰ বাবে মুখেৰে যিবোৰ ধ্বনি উচ্চাৰণ কৰে, সেই ধ্বনিৰ সমষ্টি আৰু সেইবোৰ বুজাব পৰা বাহ্যিক জগতৰ বস্তু বা ভাৱৰ মাজত কোনো ধৰণৰ ধৰা বন্ধা সম্বন্ধ, অৰ্থাৎ ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো ধৰণৰ সহজাত সম্বন্ধ নাই। বহুত গুৰুত্বপূৰ্ণ হয়। এই যিখিনি ইয়াত আনলাইন কৰি দিছোঁ এইখিনি আপোনালোকে চাই ল'ব। কোনো ধৰণৰ ধৰা বন্ধা সম্বন্ধ নাই, মানে কোনো ভাষিক সম্প্ৰদায়, অলপ আগতে পাইছিলোঁ নহয়, ভাষিক সম্প্ৰদায় যি মানে লোকে ভাষা কয় তাক কি বুলি কোৱা হয়? ভাষিক সম্প্ৰদায়। সেই ভাষিক সম্প্ৰদায়ে সমাজত ভাৱৰ আদান প্ৰদান কৰিবৰ বাবে মুখেৰে যিবোৰ কি কৰে ধ্বনি উচ্চাৰণ কৰে, সেই ধ্বনিৰ যি সমষ্টি আৰু সেইবোৰ বুজিব পৰা বা বুজাব পৰা বাহ্যিক জগতৰ বস্তু বা ভাৱৰ মাজত কোনো ধৰণৰ কি নাই? ধৰা বন্ধা সম্বন্ধ নাই। অৰ্থাৎ ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো সহজাত সম্বন্ধ নাই। চিটেটত বাৰে বাৰে আহে
এই প্ৰশ্নটো কিয় নাই যদি চাও অসমীয়া ভাষাত আই শব্দই মা বুজায় কিন্তু ইংৰাজীত কি বুজায় আই ইয়াত দুটা আই দেখা পাইছে আপোনালোকে এইটো এটা আই এইটো এটা আই অসমীয়াত আই আৰু ই হৈছে মা আই মা তাৰপিছত আই শব্দ আমাৰ কি বুজায় অসমীয়াত মা কিন্তু ইংৰাজী ভাষাত আই শব্দ কি বুলি বুজায় মই বুজায় আই শব্দই কিয় অসমীয়াত মা বুজায় আৰু আই শব্দ ইংৰাজীত কিয় মই বুলি বুজায় তাৰ উত্তৰ আজিলৈকে কোনো ধৰণৰ ভাষাবিদ কিমান ভাষাবিদ আছে কোনেও আজিলৈকে বিচাৰি পোৱা নাই বা এতিয়া মানে পোৱা নাই আৰু পোৱা নাযায় সেইকাৰণে ইয়াত কোৱা হৈছে কি কোনো ধৰণৰ সহজাত সম্বন্ধ নাই বহুত ইম্পৰ্টেণ্ট হয় বাৰে বাৰে আহে প্ৰশ্ন কেনেকৈ হয় আই আৰু আই ইংৰাজীত আই মা ইংৰাজীত আই মই আৰু অসমীয়াত হৈছে আই মা কিন্তু কিয় ইংৰাজী আৰু অসমীয়াত বেলেগ বেলেগ হয় তাৰ কোনো ধৰণৰ মানে উত্তৰ আজিলৈকে পৃথিৱীত যিমান ভাষাবিদ আছে কোনেও আজিলৈকে বিচাৰি পোৱা নাই প্ৰত্যেক ভাষাৰ শব্দ আৰু অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত সেয়েহে প্ৰত্যেক ভাষাতে এনে জাতিস্বকতা অৰ্থাৎ আৰ্বিটাৰিনেছ দেখিবলৈ পোৱা যায় টকা দিছোঁ এই প্ৰশ্নটো আহে এইটোৱে মানে লেংগুৱেজ আৰ্বিটাৰি মিনছ দেয়াৰ ইজ নো ইনহেৰিট ৰিলেশ্যন বিটুইন দ্য ৱাৰ্ড অফ এ লেংগুৱেজ এণ্ড দেয়াৰ মিনিং নম্বৰ ভাষা হৈছে অস্থায়ী মানে নট ষ্টেটিক ভাষা হৈছে অস্থায়ী ই কেতিয়াও স্থায়ী নহয় আমি যদি প্ৰশ্ন দেখা পাওঁ ভাষা হৈছে স্থায়ী ভুল ভাষা হৈছে কি অস্থায়ী ই কেতিয়াও স্থায়ী নহয় আমাৰ যে অভিধান এই অভিধানৰ যি ডিক্সনাৰী আছে আমাৰ এই অভিধানত শব্দ সংখ্যা দিনক দিনে বৃদ্ধি হৈ থাকে কিন্তু কেতিয়াও ই কমি নাযায় এখন অভিধানত যদি আমি 2025 চনৰ মাৰ্চ মাহত 10,000 নাইবা 10 লাখটা শব্দ দেখো কিন্তু 2030 চনত নাইবা 2050 চনত সেই অভিধানত যিবোৰ শব্দৰ সংখ্যা তাতকৈ বেছি হ'ব অৰ্থাৎ 10 লাখতকৈ বেছি হ'ব 10 লাখ 5,000 4,000 6,000 এনেকৈ হ'ব সেইকাৰণে ভাষা হৈছে কি আমাৰ সদায় অস্থায়ী নট ষ্টেটিক পাৰ্মানেণ্ট নহয় তাৰপিছত 10 নম্বৰ ভাষা সমৃদ্ধ পৰিৱেশ প্ৰিণ্ট ৰিচ এনভাইৰনমেণ্ট ভাষাৰ কাৰণে ভাষা সমৃদ্ধ পৰিৱেশৰ প্ৰয়োজন ভাষা সমৃদ্ধ পৰিৱেশৰ অৰ্থ হৈছে শিশুৱে যাতে অতি সহজে ভাষা দক্ষতা আয়ত্ত কৰিব পাৰে আহৰণ কৰিব পাৰে একো কৰিব পাৰে তাৰ লগত জড়িত শ্ৰেণী কোঠাত থকা বিভিন্ন ধৰণৰ সঁজুলি আৰু আহিলা ই হৈছে কি শ্ৰেণী কোঠা পুথিভঁৰাল বিদ্যালয়ৰ পুথিভঁৰাল মানচিত্ৰ তাৰপিছত প্ৰাচীন পত্ৰিকা আমি যে ডিএলএডত বনাইছিলোঁ শিশু নিৰ্মিত কিতাপ শিক্ষক নিৰ্মিত কিতাপ এইবোৰ হৈছে কি একোটা প্ৰিণ্ট ৰিচ এনভাইৰনমেণ্ট ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহে আৰু ইয়ে শিশুৰ ভাষা বিকাশ অংকৰ ইংৰাজীৰ যিমান মানে আমাৰ ছাবজেক্ট আছে সকলোতে অতি সহজতে সেই বিষয়ৰ জ্ঞান আয়ত্ত কৰে বা আহৰণ কৰাত সহায় কৰে আৰু লিপি এই প্ৰশ্নটো আহিছিল লিপি মানে স্ক্ৰিপ্ট ভাষাৰ নিৰ্দিষ্ট লিপি থাকে প্ৰশ্ন আহিছিল ভাষাৰ নিৰ্দিষ্ট লিপি আছে নাই দুয়োটাই হয় এটা নহয় লিপি থাকে শুদ্ধ উত্তৰ তাৰপিছত ভাষাৰ বিভিন্ন সম্পদসমূহ চৰ্চেছ অফ লেংগুৱেজ ভাষাৰ মূল সম্পদ হৈছে চাৰিটা কি কি স্থানান্তৰকৰণ বা স্থানান্তৰণ পৰম্পৰাগত সৰবৰাহ 3 নম্বৰ উৎপাদকতা আৰু 4 নম্বৰ তৈয়াৰূপ ইয়াৰ পৰা লাষ্ট সিটো পৰীক্ষাত স্থানান্তৰণ ইয়াৰ পৰা প্ৰশ্ন আহিছিল যদি চাও
স্থানান্তৰকৰণ বা স্থানান্তৰণ মানে ডিসপ্লেসমেন্ট, যাৰ জৰিয়তে মানুহে দূৰ অতীত বা দূৰৰ ঠাইৰ ঘটনাৰ বিষয়ে সবিশেষ বিৱৰণ দিব পাৰে, তেন্তে তাক স্থানান্তৰণ বা স্থানান্তৰকৰণ অৰ্থাৎ ডিসপ্লেসমেন্ট বুলি কোৱা হয়। অৰ্থাৎ এই ডিসপ্লেসমেন্টৰ জৰিয়তে কি কৰে, স্থান আৰু সীমাৰ পৰিধি অতিক্ৰম কৰি মানুহে কথা ক'ব পাৰে। মানে কোনো পৰিৱেশ নিৰ্দেশাকৈয়ে কেৱল ভাষা ব্যৱহাৰ কৰিয়েই মানুহে সেই ঠাইৰ পৰিৱেশৰ ব্যাখ্যা আগবঢ়াব পাৰে, মানে এক্সপ্লেনেশ্যন কৰিব পাৰে। এনে ক্ষমতাৰ বাবেই মানুহে সমগ্ৰ পৃথিৱীৰ খবৰ ৰাখিব পৰা হৈছে, লগতে অতীতত কি কি ঘটনা পৰিঘটনা হৈছিল তাৰ বিষয়ে জানিবলৈ সক্ষম হৈছে। তাৰ জৰিয়তে কেৱল যে ভাষাৰ স্থানান্তৰণ বা স্থানান্তৰকৰণ ইয়াৰ জৰিয়তে কি কৰিছে, এখন ঠাইৰ পৰিধি স্থান এইবোৰ অতিক্ৰম কৰি মানুহে কি কৰে, কথা ক'ব পাৰে। আৰু কোনো ধৰণৰ পৰিৱেশ নিৰ্দেশাকৈয়ে কেৱল ভাষা ব্যৱহাৰ কৰিয়েই মানুহে সেই ঠাইৰ পৰিৱেশৰ ব্যাখ্যা আগবঢ়াব পাৰে, আৰু এই ক্ষমতা মানুহৰ আছে। পৰম্পৰাগত সবৰাস, শিশু এতিয়া বা এটি শিশুৱে জন্মগতভাৱে ভাষা শিকি নাহে। নিশ্চয় আমি অৱগত, জন্মগ্ৰহণ কৰিয়েই শিশুৱে ভাষা ব্যৱহাৰ কৰে, ধ্বনি ব্যৱহাৰ কৰে, কিন্তু জন্মগ্ৰহণ কৰিয়েই ই লগলৈ নাহে। মা দেউতা, ভাই ভনী, পৰিয়ালৰ আন সদস্যসকলৰ লগতে সমনীয়া, চুবুৰীয়া আৰু সমাজৰ পৰাহে ভাষা কি কৰে, আহৰণ কৰে জন্মগ্ৰহণ কৰাৰ পিছত। যেনে কান্দে, কুকনি কৰে, কলকলাই, মানে বেবেলিং কৰে। এনেদৰে ভাষা এটা আয়ত্ত কৰাৰ লগতে শিশুৱে পূৰ্বপুৰুষৰ যি ধ্যান ধাৰণা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে, মানে ককা আজক ককা তাৰ পৰা সেই গুণসমূহ লাভ কৰে, মানে বংশানুক্ৰমিকভাৱে, হেৰিডিটি আৰু আমাৰ যি এনভাইৰনমেণ্ট আছে হেৰিডিটিৰ জৰিয়তে লাভ কৰে আৰু পৰিৱেশত তাক বাস্তৱায়িত কৰে। এনেদৰে ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সৰবৰাহ হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়, পৰম্পৰাগত সৰবৰাহ বুলি কোৱা হয়। আহিব পাৰে মানে কি, এটি শিশুৱে জন্মগ্ৰহণ কৰিয়েই জন্মসূত্ৰে ভাষা নিশিকে, কেৱল সমাজতহে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ পৰা শুনি শুনি কৈ ভাষা কি কৰে, আহৰণ কৰে, আয়ত্ত কৰে, একজিশ্যন কৰে। আৰু এনেদৰে ভাষা এটা আয়ত্ত কৰাৰ লগতে শিশুৱে পূৰ্বপুৰুষৰ ধ্যান ধাৰণা সেইসমূহ কি কৰে, লাভ কৰে। আৰু এনেদৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ভাষা এটা সৰবৰাহ হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়, পৰম্পৰাগত সৰবৰাহ বুলি কোৱা হয়। এতিয়া আহিছো উৎপাদকতা। মানুহৰ ভাষা হৈছে জীৱ জন্তুৱে কৰা শব্দকৈ মুক্ত পদ্ধতি। এই মুক্ত পদ্ধতিৰ জৰিয়তে মানুহে কি কৰে, সীমিত বাক্যৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ভিতৰত কিছুমান বাক্য আগতে নজনা বা আগতে নুশুনা। চমুকৈ ক'বলৈ গ'লে মানুহে যেতিয়া নিজৰ উদ্ভাৱন শক্তিৰ যি সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটিৰ জৰিয়তে নতুন নতুন শব্দৰ জৰিয়তে কি কৰে, বাক্য গঠন কৰিবলৈ সক্ষম হয়, তেন্তে তাক উৎপাদকতা বুলি কোৱা হয়। এইখিনি আছিল আমাৰ উৎপাদকতাৰ যি অৰ্থ। তথ্যৰূপ, শব্দ হৈছে কিছুমান ধ্বনিৰ সমষ্টি আমি জানো, কিন্তু ধ্বনিৰ কোনো নিজা অৰ্থ নাই। ধ্বনিৰ জৰিয়তে আমি কি কৰোঁ, বিভিন্ন শব্দ সৃষ্টি কৰিব পাৰোঁ, তেতিয়াহে কি তাৰ উত্তৰ কি হয়, অৰ্থ পোৱা যায়। ধ্বনিৰ যদি সামান্য সলনি হয়, তেন্তে শব্দৰ যি অৰ্থ, এই অৰ্থৰ লৰচৰ হোৱা দেখা যায়। যেনে চাম, কাম, মাম, খাম, এই শব্দকেইটাৰ প্ৰথম ধ্বনিবোৰ হে কেৱল বেলেগ, কিন্তু প্ৰতিটো শব্দই কি কৰিছে, বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে। যেনে কি আছে, ম ম ম ম ম ম, কিন্তু চাম যোৱা, কাম মানে কাম কৰা, মাম তাৰপিছত খাম খোৱা, এইবোৰ হৈছে কি প্ৰথম শব্দৰ লগত যেতিয়া এটা শব্দ মানে পৰিৱৰ্তন হৈ গৈছে, তেতিয়া অৰ্থ বেলেগ হৈ গৈছে, মানে বেলেগ অৰ্থ প্ৰকাশ কৰিছে। চমুকৈ ক'বলৈ গ'লে
এটা শব্দ যেতিয়া দুটা বেলেগ বেলেগ ধ্বনি লগ হৈ বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে তেন্তে তাক দ্বৈত ৰূপ মানে দুই ধৰণৰ ব্যৱহাৰ হোৱা বুলি কোৱা হয়। মানে দ্বৈত ৰূপ মানে কি দুটা বেলেগ বেলেগ ধৰণেৰে ধ্বনি উচ্চাৰণ হৈ নতুন যে শব্দ সৃষ্টি কৰে অৰ্থ প্ৰকাশ কৰে তাকে ভাষাৰ দ্বৈত ৰূপ বুলি কোৱা হয়। ভাষাৰ উপাদান চৰ্চ অফ লেংগুৱেজ, ইয়াত চৰ্চ নহয়, ইয়াত কি হ'ব ফেক্টৰ্ছ, ফেক্টৰ্ছ অফ লেংগুৱেজ। আৰু ইয়াত আছে আমাৰ কি চৰ্চ অফ মানে চৰ্চেছ অফ লেংগুৱেজ। ভাষা এটা হ'বলৈ ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ এই চাৰিটা থকা প্ৰয়োজন। আমাৰ যি ভাষা, এটা ভাষা হ'বলৈ কি লাগে? ধ্বনি লাগে, ৰূপ লাগে, বাক্য লাগে আৰু অৰ্থ। এই চাৰিটা থাকিলে কি হয়? ভাষাৰ শুদ্ধ ৰূপ পায়। ইয়াৰ উপৰি ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ এই চাৰিটা উপাদান থকাৰ উপৰিও আন কিছুমান উপাদান দেখিবলৈ পোৱা যায়, যেনে সুৰ, সুৰলহৰ, শাখাঘাত আৰু সন্ধি। আমাৰ যে সন্ধি বিচ্ছেদ আপোনালোকে নিশ্চয় চাইছে এছামিছ ক্লাছৰ জৰিয়তে। এইখিনি হৈছে আমাৰ কি ভাষাৰ উপাদান। গতিকে এইখিনি আছিল আজি যি আমাৰ ভাষা সম্বন্ধে ভাষাৰ বৈশিষ্ট্য, উপাদান, সম্পদ ইত্যাদি। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ যি বাকী অসমীয়া ভাষাৰ টপিকছ আছে সেইখিনি আলোচনা কৰিম। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে DL পঢ়ি আছে আৰু CT পৰীক্ষা দিব তালৈও শ্বেয়াৰ কৰি দিব। শেষত জয় অসম, জয় জুবিন দা, জুবিন দা অমৰ হওক।